নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত ফেইল কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো অতিকৈ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হয়। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি আলোচনা কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে সেৱাই কি নিৰ্দেশনা জাৰি কৰিলে আৰু 2021 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে কি নিৰ্দেশনা জাৰি কৰিলে সেৱাই। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰা। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহা আমি আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে সেৱাৰ বিশেষ নিৰ্দেশনা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে সেৱাই প্ৰদান কৰিছে এক বিশেষ নিৰ্দেশনা। এতিয়াৰে পৰা অনুতীৰ্ণ শিক্ষাৰ্থীসকলে পৰীক্ষা দিব বিচাৰিলে পুনৰ বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। নিৰ্দেশনা অনুসৰি নিজ নিজ বিদ্যালয়তে নামভৰ্তি কৰিব লাগিব শিক্ষাৰ্থীসকলে। ইয়াৰ পিছতে শিক্ষাৰ্থীসকল নিয়মীয়া পৰীক্ষাৰ্থীৰূপে গণ্য কৰা হ'ব। অসম মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে জাৰি কৰিছে এই নিৰ্দেশনা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট দিবলৈ নাপাহৰিব।